थांनाय 20 अक्ट'बर खालि मोनाबिलि समाव ढेकियाजुलि 2 नं वार्डनि थागिरि जमशेद आली मुंनि सासे ई-रिक्सा सालायग्रा लाइमोनखौ दुथां सुबुंनि मोनसे हानजाया होसो रड आरो गोबौ आइजेंजों गाग्लोबदोंमोन। दुथां सुबुंनि गाग्लोबनायजों खर' आरो बिखायाव गोब्राबै जोखोम जानाय जमशेद आलीआ दासिमबो थैनायजों जुजिगासिनो दं होनना मिथिहोयो। बे जाथायनि सायाव थार बिजिरनाय नागिरनानै जमशेद आलीनि फंबायआ थांनाय 27 अक्ट'बर खालि ढेकियाजुलि थानायाव माखासे दुथां सुबुंनि मुंजों लोगोसे गांसे एजाहार होयोब्लाबो ढेकियाजुलि थानायनि पुलिसआ दिनैसिम सासेबो दायनिगिरिखौ हमनो हायैयाव ओनसोलनि रायजोफोरा गोख्रों रावजों सोंखारियो। गुबुन फारसेथिं मिरु आमसुनि गाहाय नेहाथारि इम्तियाज हुसैनआ दिनै गोब्राब जोखोम जानाय जमशेद आलीनि न'आव नुजाथिनानै खौरां लायो आरो आमसुनि माखासे बिबानगिरि सोद्रोमाफोरखौ लानानै ढेकियाजुलि पुलिस थानायाव थांनानै दायनिगिरिखौ हमनो हायैनि गोख्रों रावजों सोंखारिनायजों लोगोसे सनितपुर जिल्ला एसपि आरो जिल्ला बेंगिरिनो आलादायै 20 खालारनि जाथायनि थार बिजिरनाय नागिरनानै गोसोखांलाय गथायो आरो दायनिगिरिखौ हमनो हायैनि जाउनाव ढेकियाजुलियाव फिन गोजोन गैयै थासारि जायोब्ला बेनि दायनिगिरिया पुलिस खुंथाया जागोन होनना खौरांगिरिनि सिगाङाव बुङो। 20 তাৰিখে এজন ল'ৰাক ইয়াত দৌৰাই হত্যা কৰিবলৈ প্ৰয়াস কৰা হৈছে। যোনবোৰ ভিডিঅ' ফুটেজ আৰু ফটোজ আছে সেইবোৰে কেতিয়াও আমি চকু মেলি চাবলৈ নোৱাৰো সভ্য সমাজে। আজিৰ তাৰিখলৈকে সেইকেইজন ব্যক্তিয়ে অভিযুক্তসকলে কিন্তু মুক্ত আকাশৰ তলৰে অলপ আগতে বোলে এজনে থানাৰ আগফালেদি পাৰ হৈ গুচি গ'ল। এতিয়ালৈকে পুলিচে তেওঁলোকক এৰেষ্ট কৰা নাই। তেওঁলোকে আইনৰ বিভিন্ন প্ৰভিজনৰ কথা কয়। 307ত তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ পিছত নন বেইলেবল ছেকশ্যনত ৰেজিষ্টাৰ হোৱাৰ পিছত আজিলৈকে এজনো অভিযুক্ত কৰায়ত্ব কৰা নাই। তাৰমানে তেওঁলোকক কোনোৱে মৰাই নাছিল নেকি? দ্য পুলিচ হেভ কমপ্লিটলি ফেইল্ড। অৰ্থাৎ এজনো একিউজডক তেওঁলোকে বিচাৰি ওলাব পৰা নাই। এইকেইজন ব্যক্তিয়ে দুদিনমান আগত 354 ছেকশ্যন CRPCত এজনী মহিলাৰ ওপৰত অপদস্থ কৰি মাৰপিট কৰাৰ কথাও ইয়াত ৰেজিষ্টাৰ হৈ আছে। দুদিনমান আগত শুনা দিজ আৰ টেৰৰিষ্ট। এই সন্ত্ৰাসবাদীবোৰে ঢেকিয়াজুলি অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি আছে আৰু ইয়াত সমগ্ৰ ঢেকিয়াজুলি পুলিচ থানাই তেওঁলোকক আজিলৈ কৰায়ত্ব কৰিব পৰা নাই। আজি মই কেন্দ্ৰীয় সাধাৰণ সম্পাদক ইফালেদি আহি থাকোঁতে যোনটো মই ইয়াত ৰেছপন্স পালোঁ অফিচাৰ ইনচাৰ্জ ঢেকিয়াজুলি থানাৰ, আই এম নট এট অল হেপী। তেওঁ যি আইন শিকাইছে সেই আইনে নহয়। 307ত এটা কেছ ৰেজিষ্টাৰ হোৱাৰ পাছত একিউজ এজনো ধৰিব নোৱাৰাটো তেওঁলোকৰ ব্যৰ্থতা, তেওঁলোকৰ বিফলতা আৰু তেওঁলোক সেই একিউজ কেইজন ইফালেদি পাৰ হৈ গৈ আছে। তেওঁ কৈছে ইয়াত বোলে ভিক্টিম নাই কাৰণ তেওঁ ডেথ বেডত শুই আছে। তেওঁলোকে ইয়াৰ পৰা মংগলদৈ বা গুৱাহাটীলৈ গৈ ষ্টেটমেণ্ট ল'ব পৰা নাই। ইয়াত আই উইটনেছ কেইবাজন থকাৰ পাছতো ষ্টেটমেণ্ট দি আছে। তেওঁলোকে এতিয়ালৈকে এৰেষ্ট কৰা নাই। ভিক্টিমৰ নাম উল্লেখ কৰাৰ পাছতো আজিলৈকে তেওঁলোকে এৰেষ্ট কৰিব পৰা নাই। FIR নেম একিউজ। I am also a practicing advocate of the Guwahati High Court and he is teaching us law. আজি আমি এটা কথা ক'ব বিচাৰোঁ, কালিলৈ যদি ঢেকিয়াজুলি অঞ্চলত এটা কমিউনেল আনৰেষ্ট হয় এই থানাৰ প্ৰত্যেকজন বিষয়া কিন্তু তাৰ বাবে দায়ী হ'ব। আৰু ইয়াক লৈ আমি স্মাৰকপত্ৰ এতিয়া আমি DC আৰু SPক দিম, আমি CMলৈকে আমি পঠাম আৰু তাৰপিছত আমি তেজপুৰ কোৰ্টৰ ষ্টেটাছ ৰিপৰ্ট বিচাৰি এখন কেছ ফাইল কৰিম আৰু হাইকোৰ্টক ক'ম এই সমগ্ৰ কেছ যে সন্ত্ৰাসবাদীবিলাকে যি ঢেকিয়াজুলি অঞ্চলত সন্ত্ৰাস চলাই আছে এই গোটেই কেছবিলাক ছুপাৰভিজনত ৰাখিব লাগে। আমি অফিচাৰ ইনচাৰ্জ এই থানাক আমি বাই নেম পাৰ্টি কৰিম গোটেইকেইটা কেছত। ইয়াত সম্পূৰ্ণ তেওঁলোকে এই ৰাজনৈতিক ষড়যন্ত্ৰ হৈ আছে। তেওঁলোকে ভাবিছে যে সংখ্যালঘু জনগণক ৰাস্তাই ঘাটে গৰু ছাগলীৰ নিচিনা মাৰপিট কৰিব আৰু সংখ্যালঘু জনগণক শুই থাকিব, এইটো নহয়। কিন্তু আমি আইনগতভাৱে যিমান ডাঙৰ ব্যৱস্থা ল'ব লাগে ল'ব লাগিব। মই গুৱাহাটী হাইকোৰ্ট 6 তাৰিখে খুলি আছে, 6 তাৰিখে বাই নেম পাৰ্টি কৰি অফিচাৰ ইনচাৰ্জক মই পেটিশ্যন ফাইল কৰিম। ইউ উইল হেভ টু এনচাৰ ইন দ্য গুৱাহাটী হাইকোৰ্ট why he have not arrested a single accused till now. He will have to answer.